গুড মৰ্নিং গাইজ, মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি দুই নম্বৰ দিনাখন ঘৰতে কি কৰিম, অকণমান পানীকে দি আছোঁ। তাৰপৰা এইফালে ফুল গছবিলাক লাগি আছে, গোলাপ ফুলবিলাক ধুনীয়াকৈ মস্তিষ্ক লাগি আছে। পানীবোৰ অকণমান দি দিছোঁ, ভাল লাগিব। ভিডিঅ'টো চাই থাকক আমি ধুনীয়াকৈ ন। ভিডিঅ'বিলাক এইদৰে বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে যাতে চাব ভিডিঅ'বিলাক স্কিপ নোহোৱাকৈ, মনটো বহুত ভাল লাগিব। ঠিক আছে, গুড মৰ্নিং গাইজ, চবৰে ভালকৈ যাওক। শিৱৰাত্ৰি আজি 2 নম্বৰ দিনাখন চবেই যাওক, মন্দিৰত যাওক, ধূপ ধূনা লওক, এই বছৰটোৰ কাৰণে শান্তি হওক, আনন্দ দিন এটা আহক। মোৰ ফালৰ পৰা এইখিনিকে ক'ব চেষ্টা কৰিছোঁ আৰু চবৰে ভাল হওক। মোৰ ফ্ৰেণ্ডসকল, ইউটিউব ফ্ৰেণ্ডসকললৈ বহুত বহুত ধন্যবাদ জনাইছোঁ শিৱৰাত্ৰি বুলি আজি। আৰু মইনো কি কৰিম, এই গোলাপ ফুলৰ গছত অলপ পানী অলপ দি দিছোঁ, ইমানেই আৰু। এয়া পানী স্প্ৰে মাৰি আছোঁ, অলপ মটৰ পাইপডাল লগাই লৈছোঁ। হেল্ল' গাইজ, আমাৰ ঘৰত ফুলি থকা গোলাপ ফুলবিলাক চব ধুনীয়াছে পানী দিয়াৰ কাৰণে কি ধুনীয়াছে ৰঙা ৰ'জ এইবিলাক চব আমাৰ মা কিবা এটা হৈছে আৰু দেই। চব এইবিলাক আমাৰ মায়ে ফুল বুলি ক'লে বহুত লাগি থাকে, বহুতখিনি কষ্ট কৰে। একেটা দলতে মৰ্ণিং টাইমটো এইখিনি পানী চানী দিলে বুলিলে সময়টো পাৰ হৈ থাকে, ভাল লাগে। সেইটো একো নাই বাৰু, মৰ্ণিঙত ফুলগছৰ পানী দিলে এনেই মনটো নিজকে ভাল লাগে, বহুতখিনি মৰম লাগে। এতিয়া নাৰ্জী ফুলৰ ছিজনটো গুচি গ'ল, এতিয়া এইবিলাক এনেকৈ কৰি লগাই থৈ আছে। সদায় হ'বগৈ আৰু বৰষুণ ছিজন আহিব এতিয়া। এইবিলাক গোলাপ ফুল এনেকৈ ফুলি আছে। হেল্ল' গাইজ, মোৰ ফালৰ পৰা এইখিনিকে দেখাব চেষ্টা কৰিম। মৰ্ণিঙত শুই উঠি আজি কি কৰিলোঁ তাকে অলপ দেখাব চেষ্টা কৰিলোঁ মোৰ ফালৰ পৰা। আমিতো ক'লোৱেই অলপ আগত, শিৱৰাত্ৰি আজি 2 নম্বৰ দিন। তাৰপৰা এইবিলাক কৰি কিনি হৈ গ'ল। তাৰপৰা আমাৰ মায়ে এইপিনে গাখীৰ খীৰাই আছে, গাখীৰ বেছি খীৰোৱা নাই, অলপ খীৰালে আৰু এপোৱামান হ'ব লাগে। এইজনী আমাৰ জাৰ্চি, আমাৰ দেশী জাৰ্চি গাইজনী। অঁ, পোৱালি খুলি দিলে নেকি? খুলিলে। আমাৰ মিনু পোৱালিটো এইটো হৈ গ'ল। এই বগী কি হ'ল, মোবাইলটো খাবি নেকি? মোবাইলটো খাবি এই মোৰ এইটো খা আৰু আমাৰ এইটো এলিচিয়ান বুলি কৈছোঁ, এলিচিয়ান বুলি। এইকেইটা এই দাদা মগা পগা এই এইকেইটা আনন্দ কৰি থাকে, অকণমান ধেমালি কৰি থাকে অকণমান। ইয়াক কামুৰি দিলে, দেখিলেনে? কামুৰি দিলে মাকক। গুড মৰ্ণিং গাইজ, অলৰেডি পাই গ'লোঁ চেপনৰ গাড়ীতে বহি আছোঁ। এতিয়া ভাড়া ওলোৱা নাই, ভাড়া যেতিয়া ওলাব খবৰ পাম, যাব লাগিব। এতিয়া গাড়ীত যেতিয়া বহি আছোঁ, কি ক'ম, শিৱৰাত্ৰি ভক্তসকলৰ ভিৰ হৈ আছে বহুত বহুত। এয়া হ'ল আমাৰ হজোৱা টাউন বৰুৱা হোলা দেই। ভক্তসকলৰ ভিৰ লাগি আছে। শিৱৰাত্ৰি কেনেকুৱা কওক, শিৱৰাত্ৰি কেনেকুৱা? চবৰে ভালে নহয়? ভক্তসকলৰ ভিৰ হৈ আছে বহুত বহুত। আজি আমাৰ প্ৰসাদ দি দিলে, প্ৰসাদ লৈ গৈ আছোঁ। প্ৰসাদ খাই গৈ দেখিম আপোনালোকৰ বিভিন্ন ধৰণৰ জেগা ইত্যাদি কৰি যিমান মণ্ডপ অলপ আছে তাকে দেখাবলৈ চেষ্টা কৰিম। পুৰা ভিডিঅ'টো একেলগে চাই থাকক, স্কিপ নোহোৱাকৈ। এই বম বাবা। হেল্ল' গাইজ, মৰাণ পাই গ'লোঁ। মৰাণৰ শিৱ মন্দিৰত দেখাবলৈ চেষ্টা কৰিম, গ'লে ভিডিঅ'টো একেলগে চাই থাকিব। লাডু কেনেকৈ? লাডু 4 হা 10 টকা 4টা, 10 টকা দিওঁ। জ্বলা ধৰিব না নিচা ধৰিব না? 10 টকা দোকানবিলাক বহি আছে ধুনীয়া ধুনীয়াকৈ। আগতে মোবাইল দোকানখন চলি আছে। এয়াই হৈ গ'ল মৰাণৰ আমাৰ শিৱ মন্দিৰ। অলপ পৰিৱেশটো দেখুৱাইছোঁ, ভক্তগণ সমাধি হৈ
বজৰংবলী বাবা আছে। মৰাণৰ পৰিৱেশ ধুনীয়া সুন্দৰ, বৰ দেখাবলৈ চেষ্টা কৰিছোঁ। বলক হেল্ল' গাইছ, এনেই ভিডিঅ'টো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। যিমানখিনি পাওঁ মোৰ ফালৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ' ভাল লাগিলে কৰি দিব মোৰ ফালৰ পৰা। যিমানখিনিকে দেখুৱাইছোঁ এনেকৈ ভিডিঅ' চলি আছে। যিমানখিনি পাওঁ দেখাবলৈ চেষ্টা কৰিছোঁ। ব'লক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব বুলি কৰিলে মানুহটোৱে বাৰে বাৰে হ'লে খবৰ দিওঁ। ইমান সমাপ্ত কৰিছোঁ। তাৰপৰা আহি গ'ল মৰাণ ট্ৰেফিক পইণ্ট। লাগি আছে অলপ ভিডিঅ' লাগি আছে। হেল্ল' গাইছ, শ্ৰী মহাশিৱৰাত্ৰি উদযাপন মৰাণ চাহ বাগিচা। তাকে ব'লক ভিডিঅ'টো একেলগে চাই থাকিব। এয়া মৰাণ চাহ বাগিচা আমাৰ খটখটি বিশেষ কাষতে। ব'লক। হেল্ল' গাইছ, দেখিছে এইফালে পূৰা ভিৰ লাগি আছে, মানুহবিলাক আছে। মন্দিৰ পূৰা ভিৰ লাগি আছে এইফালে। ব'লক, পূৰা ভিৰ লাগি আছে এইফালে। ভিৰ লাগি আছে। ব'লক ওম নমঃ শিৱায়। বন্ধন বুলি দেখিছে, ভক্তখনৰ ভিৰ লাগি আছে ইয়াত। ধুনীয়া পৰিস্থিতি, ধুনীয়া হৈ আছে, পূৰা ভিৰ লাগি আছে ইয়াত। মৰাণ শিৱ বাবা মন্দিৰ, ইয়াৰ উদযাপনটো ধুনীয়া হৈছে। পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। চব ভাগে আছে মানুহবিলাক। বাইদেউ ভালনে? লাগিছে লাগি দিয়ক। প্ৰসাদ দিয়ক প্ৰসাদ কেইটামান দিয়ক। থেংক ইউ। প্ৰসাদ লৈ ল'লোঁ বাইদেউ বা কেইটামান। এয়া ব'লক ভিডিঅ'টো চাওক আপোনালোকে। এইপিনে ধুনীয়া পৰিৱেশ হৈ আছে। এইপিনে ধুনীয়া এইপিনে চাকি বন্তি প্ৰজ্বলন এইফালে কৰি পৰাই দিছে। ধুনীয়া হৈ আছে। মানে কমিটি মানুহবিলাক আছে এইফালে। পূৰা পূজাৰী অৰ্চনা চলি আছে পূৰা। তাৰপৰা এইফালে চাকি মন্দিৰ জ্বলি আছে মস্তি চব। ব'লক তাৰপৰা ইয়াত খোলাটো চব ধুনীয়া পৰিৱেশ। বাহিৰত বহি আছে ধুনীয়া তালাবৰ কিনাৰত। ধুনীয়া চব পৰিৱেশ মস্তি আছে। অলপ দেখাব চেষ্টা কৰিছোঁ মোৰ ফালৰ পৰা যিমানখিনি পাওঁ। তাত বহুতখিনি আনন্দ উল্লাস ধুনীয়া হৈছে শিৱৰাত্ৰি ইয়াত। বহুত ভাল লাগিছে ইয়াত। বহুত হাউচফুল বুলি ক'ব লাগিব শিৱৰাত্ৰি। খটখটি আমাৰ মৰাণ খটখটি চাহ বাগিচাৰ শিৱ মন্দিৰ। এইটো পিছভাগ হয়, সেইফালেও চলি আছে। পৰিৱেশটো চব ধুনীয়া হৈ আছে ইয়াত। ভক্তগণ আহি আছে লাহে পৰিৱেশটো ইয়াত ধুনীয়া। পৰিৱেশ। আৰু প্ৰসাদ লৈ আছোঁ, প্ৰসাদ খায়ো থাকোঁ, এইপিনে ভিডিঅ' কৰিও থাকোঁ। হওক ধুনীয়াকৈ কৰি আছে।
হেল্ল' গাইছ, নকলৰ পৰা যিমানখিনি পাওঁ দেখাবলৈ চেষ্টা কৰিলোঁ। মান সত্ৰটি আপোনাৰ মহাশিৱৰাত্ৰি মণ্ডপ হয়, দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাওঁ। ভিডিঅ'টো ভাল পায় লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু জনশূন্য ধুনীয়া আছে, মানুহ ৰাতি হ'লে বহুতখিনি ভিৰ হ'ব। ইয়াত দেখিবলৈ বহুতখিনি পৰিস্থিতিটো ভাল, বহুত ভাল লাগিছে, মন মুগ্ধ কৰি তুলিছে। ইয়াত ভাল লাগিলে বহুতখিনি। প্ৰসাদো খাই আছোঁ, কথা পাতি আছোঁ। মাত কথা খাই অলপ ভালকৈ নাহিবও পাৰে, হ'লেও বেয়া নাপাব আপোনালোকে। ঠিক আছে, বিদায় এতিয়া এফালৰ পৰা। ব'লক ভিডিঅ'টো শেষলৈকে চাই থকা। মণ্ডপৰ কাষতে শ্ৰী ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি এভাগ আছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধুনীয়া লাগিছে। ইয়াত জেগাডোখৰ চাফা আৰু চাফ চিকুণ কৰি ৰাখিছে। ইয়াৰ মানুহবিলাক বহুতখিনি মৰম লগা আৰু বহুত ধুনীয়া আদান প্ৰদান আছে। বাহিৰৰ ফালৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে বহুত চাফ চিকুণকৈ ৰাখিছে জেগাবিলাক, চব কি ধুনীয়া ডিচিপ্লিন দেখিবলৈ চব কিমান ডিচিপ্লিন আছে জেগাবিলাক। আৰু মানুহবিলাক সঁচাই ভাল, বহুতখিনি নিপুণ, চাফ চিকুণ কৰি ৰাখিছে নিজৰ জেগাডোখৰ। যোনডোখৰ জেগা সকলো মানুহে চকু পৰে জেগাডোখৰ। ভাল লাগিছে চাফ চিকুণ কৰাৰ কাৰণে। মোক কিন্তু বহুতখিনি ধন্যবাদ দিছোঁ এইফালে। ব'লক ভিডিঅ'টো যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। এতিয়ালৈকে ভিডিঅ'টো ইয়াতে কাটিং কৰিছোঁ, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ শিৱৰাত্ৰি বুলি। ভিডিঅ'বিলাক যদি আপোনালোকে চাব, স্ক্ৰীন নকৰা ভিডিঅ'বিলাক চাব নোপোৱা, ইমানখিনি ক'লোঁ। তাহলে বাই বাই।